শহরে কংগ্রেস দলের মিটিংয়ে লোকে বোঝার কি কয় আমরা শুনি রে লোকে বোঝার কি কয় আমরা শুনি রে তোমরা আইসো আপোনালোক দেখুৱাম এইবিলাক খুচুৰা পলিটিক্সত ৰকিবুল হুছেইনে ভয় নকৰে এই 5 লাখ 10 লাখ টকা আমি দিছোঁ আমি কি অকল ধুবুৰী জিকিলে হ'ব নেকি আমি লখিমপুৰো জিকিব লাগিব শিৱসাগৰো জিকিব লাগিব ডিব্ৰুগড়ো জিকিব লাগিব আমি বিভিন্ন ঠাই জিকি অহাবাৰ আমি চৰকাৰ কৰিব লাগিব লাগিব নালাগে সেইকাৰণে আজি আমি কৈছোঁ যে এইবিলাক কথা কৈ ভয় দেখুৱাই লাভ নাই ধুবুৰীলৈ যাবই নোৱাৰে ৰকিবুল হুছেইন হাৰিব আপোনালোকৰ সহযোগত পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত 10 লাখতকৈ বেছি লিডত আপোনালোকে জিকাইছে মোক গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ সেই ধৰণৰ কালচাৰবিলাক মই আজি প্ৰশ্ন সুধিছোঁ যে কালচাৰ ডিপাৰ্টমেণ্টে ধুবুৰীৰ কাৰণে কি কি ক'লে মোক আপোনালোকে কওক সেইখিনি মই আপোনালোকক দেখুৱাম সেই চিন্তাধাৰণে আমি আগবঢ়াব খুজিছোঁ গড়বিলাক মই গাই দিছোঁ দীপালী অধিকাৰী বুলবুলা ৰায় শনিবালা ৰায় প্ৰতিভা অধিকাৰী বীণাপাণি অধিকাৰী ৰত্না ৰায় কুশনাথ রায় দুলাল রায় জানকীবালা রায় দেব রায় শঙ্খবালা রায় ভারতীবালা রায় ফুলবালা রায় উপেনচন্দ্র রায় ছবি মালাকার শান্তিবালা ৰায় কথা বতৰাবিলাকত যেনেকৈ উজনি বৰাক ভেলী নামনি পাহাৰ এই সকলো ঠাইত যেনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে তাৰেই বহিঃপ্ৰকাশ আজি এই গোলোকগঞ্জৰ টাউনত হৈছে আৰু সেইকাৰণে আজি দলে বলে আহি আজি আমাৰ কাৰ্তিক ৰায় ডাঙৰীয়াৰ নেতৃত্বত বহু লোকে আজি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আমি এইসকলক স্বাগতম জনাইছোঁ সৌৰভ গগৈ ডাঙৰীয়া এজন অতি এফিচিয়েণ্ট আমাৰ সাংসদ যিদৰে আমাৰ আজি নেতৃত্ব দিছে গোটেই কংগ্ৰেছ দল আমাৰ ইণ্ডিয়া এলায়েন্সৰ ডেপুটি লিডাৰ হিচাপে আমি সঁচাকৈ তৰুণ গগৈ ডাঙৰীয়াৰ সুযোগ্য পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সেই কথা বতৰাবিলাকে আমি গৌৰৱ অনুভৱ কৰোঁ আজি ভূপেন বৰা ডাঙৰীয়া যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেওঁ এই কথাবিলাকত বিৰোধিতা কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও বিৰোধিতা কৰিছে আমি সকলোৱে আমাৰ সকলোৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমি আছোঁ আৰু আপোনালোকে চাওক আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তাটো হিমন্ত বিশ্ব শৰ্মাই ভয় খায় তেওঁ ইণ্টেলিজেন্সে গম পাইছে যে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিদৰে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট চাবচোন এতিয়া টুইট কৰা বাদ দিছে ৯৯% হিন্দু মানুহে মই এইবিলাক কথা নকওঁ এতিয়া ক'বলগীয়া হৈছে হিন্দু মানুহে গৌৰৱ গগৈ ডাঙৰীয়াক ছাপোৰ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিৰোধিতা কৰিছে আৰু সেইকাৰণে এতিয়া মিয়া লগা হৈছে অৱশ্যে দুটামান আমাৰ মুছলমান ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ক'ব বিচাৰিছোঁ আপোনালোকে নুসুধে মোৰ বিৰুদ্ধে কৈছে যে মই ২৭ লাখ মানুহ থকা লোকসভা সমষ্টি মই লখিমপুৰত লৈ গ'লোঁ লখিমপুৰত আমি জিকিব নালাগে নেকি 10 লাখ টকা ইয়াৰ পৰা নিলে আমাৰ কি ধুবুৰীৰ লোকসকলক কয় আমি এমফান দিয়া নহ'ব নেকি ইয়াতকৈ কোটি কোটি টকা বেছিকৈ আনিম ইয়াত কালচাৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব বিচাৰিছোঁ ইয়াৰ উন্নয়নবিলাক আমি লৈ যাবলৈ বিচাৰিছোঁ গোৱালপৰীয়া লোকগীত লোকগীত আমি ৰাষ্ট্ৰীয়ভাৱে প্ৰচাৰ কৰিবলৈ যত্ন কৰিছোঁ আজি বিভিন্ন ধৰণেৰে মানুহক কেনেকৈ উন্নতি হয় সেই কথাবিলাকৰ কথা চিন্তা নাপাব আপোনালোকে তাত ভিডিঅ' চাই খেলখন টকা নাপাব এনেকৈ বহুত ধৰণৰ মানে ভাবুকি দিছে এইটো কাৰণে আমাৰ নামবিলাক এইবিলাকতো যিটো কোৱা সম্ভৱ নহয় নামবিলাকতো আমাৰ মনত জানা আছে এইবিলাক পিছত আমি যি হয় হ'ব দেখা যাব তেওঁলোকে হেৰি কৰোঁ আমি কৰিব